মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে নিমখটো বেছি খায় নেকি অসংখ্য জনৰে হাহাকাৰ আগৰ কিবা বেমাৰ আছিল নেকি দীঘলীয়া বেমাৰ খোৱা বোৱা ভালকে কৰে নাই হৈছে আৰু 25 বছৰ থাকিব লাগিব তেনেহ'লে এতিয়া 100 হৈ যাব কাহি থাকে এনিটাইম কিমান দিন হৈছে কাহটো দীঘলীয়া হ'ল নেকি কাহি থাকে চৰ্দি তৰ্দি হ'লে দুৰ্বল হৈছে এইটো মোৰ হাতটো ধৰকচোন ধৰক এইটো হাতেদি ধৰক ভাল হাতেদি ধৰক এইটো ধৰক এইটো দুৰ্বল এইটো দি পাৰিম নাই কাৰণ মোক আঙুলি ধৰকচোন ধৰক 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 বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুন কান্দোনৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া প্ৰেমৰ সাগৰে জাজ মেলি নেপালী কোনো বন্দৰ
ইয়াতে বন্দী হলি হেৰুৱালি তোৰ লংঘত ও বিবেকী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি এটি এটি খন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে আমি আয়োজন কৰিবলৈ লৈছো আমাৰ যি আমাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ যি শুভাৰম্ভী যিটো অনুষ্ঠান আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানত আমি প্ৰথমেই আমাৰ বন্তি প্ৰজ্বলন কৰাম আমাৰ সেই পবিত্ৰ আমাৰ সদ্গতি কামনা কৰি আৰু পৰিয়ালবৰ্গ আমি সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যৰে এই অনুষ্ঠানভাগ আয়োজন কৰিম গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰাক্তন শিক্ষাগুৰু আমাৰ কিনাৰাম বৰা ছাৰক আমি মঞ্চলৈ আগুৱাই আনিবলৈ আমাৰ ছাত্ৰবৃন্দক অনুৰোধ জনালোঁ মঞ্চৰ সন্মুখলৈ আগবঢ়াই আনিবলৈ মঞ্চত আসন প্ৰদান কৰাবলৈ নৱকান্ত লিগিৰা ছাৰক আমি ছাত্ৰবৃন্দক আগবঢ়াই আনিবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছতে আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ শ্ৰদ্ধাৰ টংকেশ্বৰ শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতেই মঞ্চলৈ আগবঢ়াই আনিবলৈ আমাৰ শ্ৰদ্ধাৰ ইদ্ৰিছ আলী ইছৰাফিল ছাৰক আমি অনুৰোধ জনাইছোঁ ইয়াৰ পিছতেই আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ গোবিন্দ শইকীয়া ছাৰক আমাৰ শ্ৰদ্ধাৰ নৱকান্ত লিগিৰা ছাৰক অনুৰোধ জনাইছোঁ আৰু পিছৰ কাৰ্যসূচী চলাই নিবলৈ ছাৰক অনুৰোধ জনাইছোঁ আমি সকলোকে আহ্বান জনাইছোঁ প্ৰয়াত শিক্ষাগুৰুসকলৰ ফটোৰ সন্মুখত এজন শিক্ষাগুৰু আৰু এজন আমাৰ ছাত্ৰ প্ৰত্যেকে আমি এখন ফটোৰ সন্মুখত থিয় হৈ ধূপ বন্তি প্ৰজ্বলন কৰিম আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিম তাৰ পাছত প্ৰয়াত শিক্ষাগুৰুসকলৰ পৰিয়ালৰ পৰা অহা সদস্যসকলক আমি যি শ্ৰদ্ধাঞ্জলি পত্ৰ আছে সেইখন প্ৰদান কৰিম আৰু এখন ফুলাম গামোচাৰে তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিম তাৰ পাছতে উপস্থিত আমাৰ মহামান্য শিক্ষাগুৰুসকলক আমি এখন ফুলাম গামোচাৰে কৃতজ্ঞতা প্ৰদান কৰিম আৰু এটা স্মাৰক প্ৰদান কৰিম তাৰ পাছত আমাৰ ছাত্ৰসকলে দুআষাৰ ছাৰ বাইদেউসকলৰ কাৰণে নিশ্চয় ক'ব তাৰ পাছত শিক্ষাগুৰুসকলৰ ফালৰ পৰা দুআষাৰ আপোনালোকে আগবঢ়াব তাৰ পাছতে আমি সকলোকে মধ্যাহ্ন ভোজনৰ কাৰণে আগুৱাই লৈ যাম আৰু আজিৰ সভা আৰম্ভ হ'ব মই প্ৰথমতে 10জন ছাত্ৰক আগবাঢ়ি আহিব আপোনালোকৰ মাজৰ 10জন ছাত্ৰ আগবঢ়াওক আৰু 10জন শিক্ষক আপোনালোকৰ আমাৰ মাজলৈ আহক আমি প্ৰত্যেকখন ফটোৰ সন্মুখত এজন এজনকৈ ৰৈ বন্তি এগছ আৰু ধূপ আমি প্ৰজ্বলন কৰিম পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জন
এই জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা পুণ্য মোৰ বুকু হ'ল জেউকা পুৰাবানে প্ৰিয়ে জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন চকুলুটুকি যাই যে কাটি শ্ৰদ্ধাঞ্জলি পত্ৰখন মই পাঠ কৰি দিব বিচাৰিছোঁ। মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আমাৰ সকলোৰে প্ৰিয় তথা শ্ৰদ্ধাৰ বিমল বৰা ছাৰ যে আমাৰ মাজত কায়িকভাৱে নাই, এই কথাটো মানিবলৈ অলপ টান হয়। ছাৰৰ অদম্য কৰ্মস্পৃহা, নম্ৰ আৰু বিনয়ী স্বভাৱ, ছাত্ৰৰ প্ৰতি থকা মৰম, দায়বদ্ধতা তথা পিতৃসুলভ ব্যৱহাৰ, গণিত শিকোৱাৰ যি অতুলনীয় পদ্ধতি, বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণত তেখেতৰ যি অৰিহণা, লগতে সহকৰ্মীৰ প্ৰতি তেখেতৰ যি অনুকম্পা, এই সকলোবোৰ আমাৰ সকলোৰে বাবে আদৰ্শৰ প্ৰতীক। একালত তেখেতৰ ছাত্ৰ হ'বলৈ সুযোগ পোৱাৰ লগতে তেখেতৰ ওচৰত গণিত শিকিবলৈ পোৱাটো আমাৰ সকলোৰে বাবে সৌভাগ্য। মৃত্যু এক চিৰন্তন সত্য, এই সত্যক কোনেও ৰোধিব নোৱাৰে। ছাৰেও সেই পথেৰে অগ্ৰসৰ হৈ 28 অক্টোবৰ 2024 সন্ধিয়া সময়ত স্বৰ্গগামী হয়। তেখেতৰ মৃত্যুত সমগ্ৰ নগাঁওবাসী ৰাইজ শোকত ম্ৰিয়মাণ। আমি এই বিদ্যালয়ৰ পৰা 1997 চনৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰসকলো তেখেতৰ মৃত্যুত মৰ্মাহত হৈছোঁ। কিয়নো ছাৰ আমাৰ বাবে এজন শিক্ষকেই নাছিল, আমাৰ সকলোৰে এজন পিতৃতুল্য আদৰ্শৱান ব্যক্তি আছিল। ছাৰৰ মহাপ্ৰয়াণত আমি বোৰে ছাৰৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। মই মৃদুল হাজৰিকাক অনুৰোধ কৰিম এই শ্ৰদ্ধাঞ্জলি পত্ৰখন আমাৰ বাইদেউৰ হাতত তুলি দিছে। জুবেৰ হক ছাৰৰ ঘৰৰ সদস্য আহিছে নেকি? ধ্ৰুৱ মহন্ত চন্দ্ৰশেখৰ শৰ্মা, মই অনুৰোধ জনাম। ধ্ৰুৱ মহন্ত এখন ফুলাম গামোচাৰে তেখেতক আমি সম্বৰ্ধনাজনক কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু জুবেৰ হক ছাৰৰ শ্ৰদ্ধাঞ্জলি পত্ৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ। মৃত্যু এক শ্বাসত, এক নিৰ্মম বাস্তৱ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবেৰ হক ছাৰেও এই সত্যকে হলগত কৰি 2016 চনত পৰিয়ালবৰ্গ, অনেক শুভাকাংক্ষী ও আমাৰ সকলোকে বন্ধুৱাই ইহ সংসাৰৰ পৰা মেলানি লাগে। ছাৰে আমাক সেই তাহানিতে পঢ়োৱা ইংৰাজী বিষয়ৰ পাঠবোৰ এতিয়াও আমাৰ মানৱ পদত ভাঙি আছে।
ছাৰৰ সুন্দৰ আৰু আকৰ্ষণীয় ব্যক্তিত্ব, ব্যৱহাৰ তথা মৰমীয়াল স্বভাৱটো আমাৰ সকলোৰে অন্তৰত সদায় সজীৱ হৈ থাকিব। ছাৰৰ ইংৰাজী ভাষাত থকা অগাধ দখল তথা বিচক্ষণতা সঁচাকৈ অতুলনীয়। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰয়ো ছাৰৰ মৃত্যুত অতিশয় মৰ্মাহত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰি ছাৰৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি অশ্ৰুসিক্ত নয়নেৰে এই শ্ৰদ্ধাঞ্জলি পত্ৰৰ দ্বাৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ওম শান্তি ওম শান্তি ওম ধ্ৰুৱমন্ত এই ধ্ৰুৱমন্ত্ৰাই প্ৰদান কৰিছে। মাধৱ কৰ্মাচাৰৰ ভগ্নী তেখেত আহিছে, এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অনুপম বৰগোহাঁই আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি পাত্ৰ মই পাঠ কৰিবলৈ মৃদুল হাজৰিকাক অনুৰোধ জনাইছোঁ। প্ৰয়াত মাধৱ কৰ্মাচাৰলৈ একাজলি শ্ৰদ্ধাঞ্জলি। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তন্ময় শ্ৰী গুৰুৱে নমঃ। জন্ম 1940, মৃত্যু 2/12/2019। মৃত্যু এক চিৰন্তন সত্য, সেই সত্যক কোনেও লুটিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ মাধৱ কৰ্মাচাৰীও সেই সত্যকে ধিয়াই 2019 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা মেলানি মাগে। ছাৰে আমাক সেই কাহানিতে পঢ়োৱা অংক বিজ্ঞান বিষয়ৰ পাঠবোৰ এতিয়াও আমাৰ মানৱ পদত ভাহি আছে। ছাৰৰ অনুশাসন তথা অভিভাৱকসুলভ ব্যৱহাৰ আমিবোৰে জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰয়ো ছাৰৰ পৰলোক প্ৰাপ্তিত অতিশয় মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাৰৰ বিদেশ আত্মাৰ সদ্গতিৰ কামনা কৰি একাজলি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ওম শান্তি ওম শান্তি ওম শান্তি। ধ্ৰুৱ এই ইয়াত বোলা অলপ আগলৈ তেখেতৰ শ্ৰদ্ধাঞ্জলি পত্ৰখন পাঠ কৰিছোঁ। মৃত্যু এক শ্বাসত, এক নিৰ্মল বাস্তৱ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ জ্যোতি বাইদেউ এই সত্যকে অনুগত কৰি ইংৰাজী 2019 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী আমাক সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা মেলানি মাগে। বাইদেৱে আমাক সেই তাহানিতে পঢ়োৱা অসমীয়া সমাজ অধ্যয়নৰ পাঠবোৰ এতিয়াও আমাৰ মানস পটত ভাহি আছে। বাইদেউৰ মাতৃসুলভ ব্যৱহাৰ তথা মৰম সনা মাত মৰমীয়াল স্বভাৱটো আমাৰ সকলোৰে অন্তৰত সদায় সজীৱ হৈ থাকিব। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰসকলেও বাইদেউৰ মৃত্যুত অতিশয় ব্যথিত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি বাইদেউৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি একাজলি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। মই উক্ত শ্ৰদ্ধাঞ্জলি পত্ৰ যদৱ বৰাদেৱক পাঠন কৰিবলৈ অনুৰোধ জনাইছোঁ। মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধাঞ্জলি পত্ৰখন পাঠ কৰিব। গুৰু দেৱ গুৰু সাক্ষাৎ পৰম তন্ময় শ্ৰী গুৰুৱে মৃত্যু শাস্ত্ৰত
এক চিৰন্তন সত্য। এই সত্য কোনেও দিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ অতুল ভূমিকা ছাৰেও এই সত্যকে সৰুগত কৰি ইংৰাজী 2018 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী ও আমাক সকলোকে কন্দুৱাই গৃহ সংসাৰ বা মেলানি পালে। ছাৰৰ বিচক্ষণতা তথা সুন্দৰ অধ্যক্ষতাত আমাৰ মৰমৰ স্কুলখনে প্ৰাণ পাই উঠিছিল। ছাৰৰ অনুশাসন তথা অভিভাৱক সুলভ ব্যৱহাৰ, সুন্দৰ পোচাকেৰে ৰাজদূত চলাই স্কুললৈ অহা যোৱা কৰা ইত্যাদি কথাবোৰ আমিবোৰে জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰইও ছাৰৰ পদক প্ৰাপ্তিত অতিশয় মৰ্মাহত হৈছিল। সুসন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাৰৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি একাজলি অশ্ৰুৰঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ওম শান্তি, ওম শান্তি। পতাকাখন প্ৰদান কৰিবলৈ মই ভাস্কৰ কোঁৱৰ আৰু অৰিজিত অনুৰোধ জনাইছোঁ। এখন দোকান গামোচাৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব আমাৰ মোদীতে, আৰু শ্ৰদ্ধাঞ্জলি পত্ৰ পাঠ কৰিব আকাশদীপ নাথে। প্ৰয়াত রবীন্দ্রনাথ কর্মচারী একাজলি শ্রদ্ধাঞ্জলি। গুরু ব্রহ্মা, গুরু বিষ্ণু, গুরুদেব মহেশ্বর, গুরু সাক্ষাৎ পরম ব্রহ্ম, তস্मै শ্রী গুরুৱে নমঃ। জন্ম 1/1/1943, মৃত্যু 14/10/2022। মৃত্যু এক চিৰন্তন সত্য, সেই সত্য কোনেও ৰুধিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ কৰ্মচাৰীও এই সত্যকে ধ্যান ইংৰাজী 2022 চনত পৰিয়ালবৰ্গ তথা অনেক শুভাকাংক্ষী ও আমাক সকলোকে কন্দুৱাই এই গৃহসংসাৰৰ পৰা বিদায় ললে। ছাৰে আমাক সেই তাহানিতে পঢ়োৱা পাঠবোৰ এতিয়াও আমাৰ মানস পদত আহি আছে। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰই ছাৰৰ মৃত্যুত অতিশয় ব্যথিত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি ছাৰৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি একাজলি অশ্ৰু অঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। মই মুৰিদ বৰাক এই শ্ৰদ্ধাঞ্জলি পত্ৰ জ্ঞাপন কৰিব গৈছোঁ। গামোচাৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব ৰাজকমলে, আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি পাঠ কৰিব অশোক কৃষ্ণ ভূঞা। প্ৰয়াত ভাৰতনাথ ছাৰলৈ একাজলি শ্ৰদ্ধাঞ্জলি। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। ভাৰতচন্দ্ৰ নাথ, জন্ম 1952 চন আৰু মৃত্যু 2024 চন। মৃত্যু শাশ্বত, মনুষ্য জীৱনৰ এক চিৰন্তন সত্য। এই সত্য কোনেও ৰুধিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ ভাৰতনাথ ছাৰেও এই সত্যকে ধ্যান ইংৰাজী 2024 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী ও আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা মেলানি পালে। ছাৰৰ সংস্কৃত ভাষাত থকা অগাধ দখল তথা বিচক্ষণতা, ছাত্ৰসকলক সংস্কৃত পঢ়োৱাৰ যি পদ্ধতি এয়া সঁচাকৈ অতুলনীয়। ছাৰৰ সহজ সৰল জীৱনশৈলী আমাৰ সকলোৰে বাবে আদৰ্শস্বৰূপ আছিল। আমাৰ মৰমৰ স্কুলখনৰ শৈক্ষিক উত্তৰণত ছাৰৰ অৱদান অপৰিহাৰ্য। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰইও ছাৰৰ পৰলোক প্ৰাপ্তিত অতিশয় মৰ্মাহত হৈছিল। সুসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাৰৰ বিদেহ আত্মাৰ সদ্গতিৰ কামনা কৰি একাজলি অশ্ৰু অঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি।
শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰিবলৈ মই ৰুদ্ৰ, অশোক আৰু ৰাজকমলক অনুৰোধ জনাইছোঁ। ৰূপৰাজ দত্ত, তেখেতৰ শ্ৰদ্ধাঞ্জলি পত্ৰ পাঠ কৰিবলৈ মই অনুৰোধ জনাম মনোজ শইকীয়া। আপুনি শ্ৰদ্ধাঞ্জলি পত্ৰখন পাঠ কৰি দিয়ক। শ্ৰদ্ধাঞ্জলি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। জন্ম 1/7/1936, মৃত্যু 3/12/2020। মৃত্যু শাস্ত্ৰত মনুষ্যৰ জীৱনৰ এক চিৰন্তন সত্য, সেই সত্যক কোনেও ৰুধিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ অত্যাচাৰীও এই সত্যকে সৰুগত কৰি ইংৰাজী 2020 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী ও আমাক সকলোকে কঢ়িয়াই গৃহ সংসাৰৰ পৰা মেলানি মাতে। ছাৰৰ অসমীয়া ভাষাৰ লগতে ব্যাকৰণত থকা বগা দখল তথা বিশ্বখনতা ছাত্ৰসকলক অসমীয়া ভাষা ব্যাকৰণ পঢ়োৱাৰ যি পদ্ধতি সেয়া সঁচাকৈ অতুলনীয়। ছাৰৰ সহজ সৰল জীৱনশৈলী আমাৰ সকলোৰে বাবে আদৰ্শস্বৰূপ আছিল। আজি আমিবোৰে অসমীয়া ভাষাত যি এটা শিকিছোঁ তাত ছাৰৰ অৱদান অপৰিহাৰ্য। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰই ছাৰৰ পৰলোক প্ৰাপ্তি অতিশয় মৰ্মাহত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাৰৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি এই শ্ৰদ্ধাঞ্জলি পত্ৰৰ দ্বাৰাই তেখেতলৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। শ্ৰদ্ধাঞ্জলি পত্ৰখন প্ৰদান কৰিবলৈ মই ৰূপৰাজ আৰু অনুজ দুয়োজনকে অনুৰোধ জনাইছোঁ। অনুজ ভামাচাৰ্যৰ শ্ৰদ্ধাঞ্জলি পত্ৰ পাঠ কৰিব নিত্য। প্ৰয়াত অনিল কৌশলৰ একাদশী শ্ৰদ্ধাঞ্জলি। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। মৃত্যু 2012। মৃত্যু এক চিৰন্তন সত্য, সেই সত্য কোনেও ৰুধিব নোৱাৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ অনিল কৰ্মচাৰীও সেই সত্যকে জীয়াই ইংৰাজী 2012 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী আমাক সকলোকে কন্দুৱাই গৃহ সংসাৰৰ পৰা মেলানি মাতে। ছাৰে আমাক সেই তাহানিতে পঢ়োৱা অসমীয়া বিষয়ৰ পাঠবোৰ এতিয়াও আমাৰ মানৱ পদত ভাহি আছে। বিশেষকৈ ছাৰে পঢ়োৱা কালিৰাম বিহুডাঙৰীয়া লিখা গৌৰৱ পাঠটো। অসমীয়া ভাষাত থকা ছাৰৰ অগাধ দখল সঁচাকৈয়ে অতুলনীয়। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰইও ছাৰৰ মৃত্যুত অতিশয় ব্যথিত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি ছাৰৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি একাজলি অশ্ৰঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। জন্ম 19/10/1956, মৃত্যু 24/6/2021। মৃত্যু শাস্ত্ৰত এক নিৰ্মম বাস্তৱ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ মহিমুল্লা ছাৰে এই সত্যক পৰিগত কৰি ইংৰাজী 2021 চনত পৰিয়ালবৰ্গ অনেক শুভাকাংক্ষী আমাক সকলোকে কন্দুৱাই গৃহ সংসাৰৰ পৰা মেলানি মাতে। ছাৰে আমাক সেই তাহানিতে পঢ়োৱা ইংৰাজী বিষয়ৰ পাঠ কৰি এতিয়াও আমাৰ মানৱ পদত ভাহি আছে। ছাৰৰ সুন্দৰ ব্যক্তিত্ব, ব্যৱহাৰ তথা মানৱীয় স্বভাৱটো আমাৰ সকলোৰে অন্তৰত সদায় সজীৱ হৈ থাকে। আমি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা 1997 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰইও ছাৰৰ পৰলোক প্ৰাপ্তিত অতিশয় ব্যথিত হৈছিল। শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাৰৰ বিদেশ আত্মাৰ সদ্গতিৰ কামনা কৰি একাজলি অশ্ৰু অঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ওম শান্তি ওম শান্তি ওম শান্তি। এয়া এখন প্ৰধান গামোচাৰে সম্বৰ্ধনা জনাইছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু লগতে এখন স্মাৰক আমি স্মৃতি স্বৰূপে প্ৰদান কৰিব বিচাৰিছোঁ। পাৰ্থপ্ৰতিম বৰা তেখেত আছে, তেখেতে এটা ফুলৰ সৈতে এটা তাপ ছাৰলৈ আগবঢ়াইছে। অজয় জ্যোতি অনুপস্থিত স্মাৰক প্ৰদান কৰিব নৃত্য আৰু ফুলৰ তাপ প্ৰদান কৰিব বিক্ৰম দাস। ইয়াৰ পাছত মাননীয় শ্ৰীযুত গোবিন্দ শইকীয়া ছাৰক এখন ফুলান গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব ডক্টৰ অশোক কৃষ্ণ ভূঞা। স্মাৰক প্ৰদান কৰিব অজয় তুতি। ফুলৰ তাপ প্ৰদান কৰিব বিশ্বনাথ খোৱা। ইয়াৰ পাছত টকেশ্বৰ শইকীয়া ছাৰক এখন ফুলান গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব কমলৰে। স্মাৰক প্ৰদান কৰিব ৰুদ্ৰনাৰায়ণ আৰু ফুলৰ তাপ প্ৰদান কৰিব পাৰ্থ গোস্বামী। ফুলৰ তাপ প্ৰদান কৰিব পাৰ্থ গোস্বামী। মই অবিনাশৰ অনুৰোধ জনাইছোঁ অলপ আগুৱাই আহিবলৈ। অবিনাশ স্মাৰক প্ৰদান কৰিব অবিনাশে। এখন ফুলৰ গামোচাৰে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব অভিলাষে। স্মাৰক প্ৰদান কৰিব পদক্ৰমে। ফুলৰ তাপ প্ৰদান কৰিব তিলকে। ইয়াৰ পাছত এখন মৰণৰ গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব মৃন্ময়। স্মাৰক প্ৰদান কৰিব চাকিৰে আৰু ফুলৰ তাপ প্ৰদান কৰিব জিতু। ধন্যবাদ। আৰু ফুলৰ তাপ প্ৰদান কৰিব প্ৰণৱে। ৰূপৰাজ অলপ আগুৱাই আহিব। ইয়াৰ পাছত আৰু ফুলৰ তাপ প্ৰদান কৰিব ৰূপৰাজে। এয়া এখন ফুলৰ গামোচাৰে
কৃতজ্ঞতা জ্ঞাপন কৰিছে। বাইদেউ স্মাৰক প্ৰদান কৰিব আকাশে, ফুলৰ তাপ প্ৰদান কৰিব লোকৰাজে। ইয়াৰ পাছত স্মাৰক প্ৰদান কৰিব প্ৰকাশে, গামোচা দি কৃতজ্ঞতা জ্ঞাপন কৰিছে সোণা, আৰু ফুলৰ তাপ প্ৰদান কৰিব চিৰঞ্জীৱ। ফুলৰ তাপ প্ৰদান কৰিছে চিৰঞ্জীৱ আৰু পৰজিৎ দুইজনে মিলি যেতিয়া বন্ধু। আমাক বৰ মৰম কৰে আৰু কেতিয়াও মই আজিলৈকে টানি কথা কোৱা দেখাই নাই। তেখেতক ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিব মৃদুৰে, আৰু স্মাৰক প্ৰদান কৰিব আমাৰ মোদী অশোক দুইজন মিলি যুটীয়াভাৱে, আৰু ফুলৰ তাপ প্ৰদান কৰিছে ৰাজকমল। অনুষ্ঠানটো জাষ্ট চেষ্টাহে মাত্ৰ, আমি জাষ্ট চেষ্টাহে কৰিছোঁ, কিন্তু তেখেতলোকৰ ঋণ আমাৰ দ্বাৰা সম্ভৱ নহয়। কাৰণ আজি তেখেতলোকৰ জৰিয়তে যিসকল ছাত্ৰই শিক্ষা গ্ৰহণ কৰিছিলে, সকলো আজি দেশত বিদেশত বিভিন্ন ধৰণৰ চৰকাৰী বিষয়া হিচাপে, ডক্টৰ হিচাপে, ইঞ্জিনিয়াৰ হিচাপে, আৰু শিক্ষা বিভাগত, আৰক্ষী বিভাগত বা বিজনেছ ব্যৱসায় বিভিন্ন দিশত আগবাঢ়ি গৈছে। আৰু আজি এই দিনটো পবিত্ৰ এইকাৰণেই কৈছোঁ যে আমি সকলোৱে আজি এই প্লেটফৰ্মত আমি একত্ৰিত হৈছোঁ, হৈ পেলাই এই কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰিছোঁ। আৰু তাৰ কাৰণে আমি অৱশ্যে নাম ল'বই লাগিব সদৌ অসম গ্ৰাম্য প্ৰতিভা সন্থাৰ আমাৰ বিষয়ববীয়াসকল, তেখেতলোকো উপস্থিত আছে। মই আচলতে আমাৰ নিজৰ মনৰ কিছুমান কথা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ যে আমাৰ যিসকল স্বৰ্গগত হৈছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, প্ৰথমতে আমাৰ মাধৱ শৰ্মা ছাৰ আছে, মুজিবুল্লাহ ছাৰৰ ফটো আপোনালোকে দেখা পাইছে। সকলোৱে হয়তো ইজনে সিজনে গম নাপাব যিসকল পৰিয়ালৰ মানুহ আহিছে। লগতে অনিল শৰ্মা ছাৰ আছে, ৰত্নেশ্বৰৰ ভিয়া ছাৰ আছে, বটুল শইকীয়া ছাৰ আছে, বিমল বৰা ছাৰ আছে, আলিমুজ্জামান ছাৰ আছে, জ্যোতি দেৱী বাইদেউ আছে, ৰত্নেশ্বৰ ভিয়া ছাৰ আছে, গোবিন্দ্ৰনাথ শৰ্মা ছাৰ আছে, তেনেকে জুবিৰুল হক ছাৰ আছে। এই গোটেই সকল শিক্ষক আমাৰ যি নগাঁও চৰকাৰী বালক বিদ্যালয় যিসকল আমাৰ এই শিক্ষক আছিলে, শিক্ষয়িত্ৰী আছিলে, এই সকলোবিলাকে আচলতে একো একোজন মানে যিটো আমাৰ প্ৰথমে উল্লেখ কৰিছে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। হয়তো আমাৰ লিখা ভুল হ'ব পাৰে, সংস্কৃতত আচলতে আছে গুৰুৰ ব্ৰহ্মা, ৰ এটা আছে। হয়তো আমি যিহেতু বিভিন্ন কাকতে পত্ৰ গুৰু ব্ৰহ্মা এইখিনিতে ৰাখে কাৰণে আচলতে ৰাখিছিলে, আমি দেখা পায়ো এইটো কনফিউজন নহবৰ কাৰণে আমি পিছত চেঞ্জ কৰা নহ'লে বস্তুটো গুৰুৰ ব্ৰহ্মা বুলি সংস্কৃতত থাকে। যে নহওক এইটো এইটো বুজাইছে গুৰুৱে হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আৰু এই পৰম ব্ৰহ্ম গুৰুক আমি আজি এই অনুষ্ঠানৰ যোগেদি সকলোকে আমি শ্ৰদ্ধা জনাইছো। এতিয়া আমাৰ এই ছাত্ৰসকল সকলোৱে উপলব্ধি কৰিছে, আমাৰ যিসকল আমাৰ শিক্ষাগুৰু আছিলে, তেখেতসকলে আমাক যিখিনি শিক্ষা প্ৰদান কৰিছিলে, তাৰ কাৰণে আজি আমি নিজেই প্ৰতিষ্ঠা লাভ কৰিব পাৰিছো। আজি এই অৱস্থাত আমি আহি পৰিছো, আৰু সেইকাৰণে আচলতে আমাৰ এই শিক্ষকসকলক আচলতে আমি সন্মান জনাবৰ কাৰণে এই অনুষ্ঠানটো আগভাগ লোৱা হৈছিলে। আৰু আমাৰ এই প্ৰত্যেকজন শিক্ষকৰ বিষয়ে ক'বলৈ গ'লে, যিহেতু আমাৰ সময় বহুত যথেষ্ট কম, সকলোৰে বিষয়ে আমি ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, কিন্তু তাৰ মাজত আৰু কাৰোবাৰ কথা কৈ কাৰোবাৰ কথা নকলেও বেয়া হ'ব। কিন্তু তথাপি আমি কেইজনমান শিক্ষক, যিহেতু আমাৰ এই অনুষ্ঠানটো শেহতীয়াকৈ ভবা হৈছিলে, আমাৰ জামান ছাৰক লৈ পেলাই আৰম্ভ হৈছিলে। জামান ছাৰৰ যিটো স্বৰ্গগামী হ'ল, তাৰ পাছতে আমি এই অনুষ্ঠানটোৰ কথা ভাবোঁতে আমাৰ এনেকুৱা এটা মনলৈ আহিলে, আমাৰ যিসকল ছাত্ৰ আছিলে, যে আমাৰ শিক্ষকসকলক একেলগে আমি কেতিয়াও পোৱা নাই, এনেকুৱা এটা মাধ্যমতে আমাৰ সকলো শিক্ষাগুৰুক লগ পাম, আৰু এনেকে ধৰণে সকলোকে একেটা সময়তে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিম। সেইকাৰণে এই এটা মহৎ আচলতে অনুষ্ঠানত আমি আহি উপস্থিত হ'ব পাৰিলো, আৰু সেইকাৰণে আমি নিজেও বহুত ধন্য মানিছো। আৰু আমাৰ এই কামত আমাৰ ছাত্ৰসকলেও যথেষ্ট মানে একতা
দক্ষতা প্ৰদৰ্শন কৰিছে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু প্ৰত্যেকজন শিক্ষকৰ কথা ক'বলৈ আচলতে মোৰ মন আছিলে কিন্তু এতিয়া ক'বলৈ অসুবিধা হ'ব কাৰণ বহুত দীঘলীয়া হৈ গৈ থাকিব তথাপি মই মোৰ মনলৈ অহা কেইজনমান সাজ কৰা ছাৰৰ কথা ক'ব গৈছোঁ প্ৰথমতে আমাৰ জামান ছাৰৰ কথাই কওঁ যে জামান ছাৰৰ এটা নিজৰ এটা ব্যক্তিত্ব এনেকুৱা আছিলে যে ছাৰে কেতিয়াও কাকো গালিও নাপাৰিছিল নিপিদিছিল কিন্তু তেখেত যোৱাৰ লগে লগে দুষ্ট একদম ঠাণ্ডা হৈ গৈছিলে কিন্তু তেখেতৰ এটা বেলেগ এটা ব্যক্তিত্ব আছিলে তাৰপাছতে আছে আমাৰ বিমল বৰা ছাৰৰ ক্ষেত্ৰত ক'ব লাগিব যে সকলো নগাঁও তেখেতৰ নগাঁৱতে গোটেই আমাৰ অসমতে আচলতে আৰু এতিয়া তেখেতৰ ছাত্ৰসকল বিভিন্ন জেগাত ভাৰতৰ বাহিৰত বহুতত আছে যিয়ে নহওক বিমল বৰা ছাৰে প্ৰত্যেক ছাত্ৰক যিধৰণে নিজৰ সন্তানৰ নিচিনা ভাবিছিলে সেই কথাখিনিৰ কাৰণে সকলোৱে তেখেতক সদায় স্মৰণ কৰে আৰু আগলৈও কৰি থাকিব তেখেতৰ বৰ্তমানত এইটো কথা কাৰণ আমি নিজৰ ক্ষেত্ৰতে পাইছিলোঁ মোৰ নিজৰ পাইছলি ছাৰৰ লগত এনেকুৱা আছিলে ছাৰ মোৰ ঘৰতো গৈছিলে আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছত গৈছে মোৰ বিবাহৰ সময়তো ছাৰ গৈছে বা তেনেকৈ ধৰণৰ কিন্তু পৰৱৰ্তী সময়ত কেতিয়াবা লগ নাপালোঁ সেই সময়খিনিতো লগ নাপালোঁ সেইকাৰণে এটা দুখ থাকি গ'ল কিন্তু যিয়ে নহওক তেখেতক অনুষ্ঠানৰ যোগেদি তাৰপিছতে আমাৰ মাধৱ শৰ্মা ছাৰ সকলোৱেই জানে ছাৰক দেখাৰ লগে লগে মানে ছাৰে এটা কথা আছিলে যে দুষ্ট ল'ৰাটোক হ'লেও এটা থাপৰ মাৰেই আৰু সেইটো দেখিও বহুত তাৰমানে বেয়া ল'ৰাইও ভাবে যে নাই মই ভাল হৈ থাকিব লাগিব এই ভয়টোৰেও তাৰমানে যিটো চেকনিৰ আগত বিদ্যা বুলি কয় এই ক্ষেত্ৰত ছাৰ মানে সকলোৱে শ্ৰদ্ধাৰ পাত্ৰ হৈ থাকিলে তেখেতে যদিও মানে আৰু তেখেতে বিজ্ঞানৰ ভাল শিক্ষক আছিলে আমাক ছাত্ৰ ছাত্ৰীসকলক ভাল বিজ্ঞানৰ শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিলে আৰু সকলোকে শিকাব পাৰিছিলে গতিকে ছাৰকো সেৱা জনালো তেনেকৈ মহিবুল্লাহ ছাৰ আছিলে তেখেতে যদিও আৰু বিকৰ্মণ আছিল তথাপিও আমাক সকলোৰে মাজত সদায় আহিছিলে আমাৰ অন্যান্য কোৰ্চবিলাকতো তেখেতে পঢ়াইছিলে ইংলিছ পঢ়াইছিলে অনিল শৰ্মা ছাৰৰ ক্ষেত্ৰতো সেইটো আছিলে যে অনিল শৰ্মা ছাৰো আচলতে বহুত কঠোৰ শিক্ষক আছিলে কিন্তু তেখেতক সকলোৱে ভয় কৰিছিলে তাৰমানে তেখেতৰ যিখিনি অনুশাসন দিব পাৰিছিলে সেইখিনিৰ কাৰণে আমাৰ ছাত্ৰসকল বহুত তেখেতৰ ওচৰত ঋণী তেনেদৰে ৰত্নেশ্বৰ ভূঞা ছাৰ তেখেতে গ্ৰামাৰ শিকাইছিলে অতুল শইকীয়া ছাৰৰ কথা ক'বই নালাগে তেখেত বহুত চোকা আছে তেখেতে যেতিয়া A+B+C হোল কিউব এইটো মুখতে চাই কৈ দিছিলে তাৰমানে বহুত ব্যৱসায় নকৰিছিলে তেনেধৰণৰ তাৰমানে তেখেতে অংক মুখেৰে ক'ব পাৰিছিলে আৰু তেখেতৰ নিজৰ যিখিনি আচলতে টেলেণ্ট আছিলে বা যিখিনি ইণ্টেলেকচুৱেল হেৰি আছিলে সেইখিনিৰ দ্বাৰা তাৰমানে বহুতকে মোহিত কৰি ৰাখিব পাৰিছিলে জিউতি বাইদেউৰ কথা ক'লো জিউতি বাইদেউক আমি ক্লাছ মানে 5ৰ পৰাই পাইছিলোঁ আৰু ক্লাছ 10 পৰ্যন্ত তেখেতক মাজে মাজে কিছুমান ক্লাছত আমি পাই আহিছিলোঁ আৰু তেখেতে আমাক সদায় মাতৃশ্ৰীৰ ব্যৱহাৰ কৰিছিলে তেখেতকো আমাৰ বিবাহ অনুষ্ঠানত পাইছিলোঁ তেনেদৰে ৰত্নেশ্বৰ আমাৰ ভাৰত চন্দ্ৰনাথ ছাৰ আছে ভাৰত চন্দ্ৰনাথ ছাৰ তেখেতে গ্ৰামাৰৰ ক্ষেত্ৰত খুব ভাল আছিলে তেখেতে এটা সংস্কৃতত আমাক শিকাইছিলে মা কৰো ধনজন যৌৱন গৰ্বম হৰতি নিবিষ্ট কাল সৰ্বম এইটো মোৰ এতিয়াও মনত আছে এইটো চাই গোটেই বিশ্লেষণ কৰি গৈছিলে যে আমি ধন জন যৌৱন লৈ একো গৌৰৱ কৰিব নালাগে এইবিলাক সকলো কালে সময় চব মুহূৰ্ততে লৈ যাব আজিও তেখেতক আমি শ্ৰদ্ধা জনাইছো এইখিনি কথাৰ কাৰণে গোবিন্দনাথ শৰ্মা ছাৰ আছিলে ইমান হাঁহিমুখীয়া ছাৰে আমাক ক্লাছ 5ৰ পৰাই পঢ়াইছিলে আৰু ছাৰকো শ্ৰদ্ধা জনাইছো জুবিৰুল হক ছাৰ তেখেতে ইংলিছৰ ভাল শিক্ষক আছিলে তেখেতেও সেৱা জনাইছো আৰু লগতে আমাৰ যিসকল আমাৰ শিক্ষাগুৰু আছে জীৱিত সকলো শিক্ষাগুৰু আছে শিক্ষক শিক্ষয়িত্ৰী সকলোকে আমি আমাৰ 97 বেটছৰ তৰফৰ পৰা সকলোকে আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো আৰু আমাৰ এই অনুষ্ঠানটোত আৰু মই কওঁতে যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তাৰ বাবে সকলোকে ক্ষমা খুজিছো সকলোৰে চৰণত সেৱা জনাই মই বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ ৰমেশ্বৰ ছাৰৰ জ্যেষ্ঠ পুত্ৰ তেখেতো আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ তেখেতে দুআষাৰ কম বুলি বিচাৰিছিলে মই মাইক্ৰফোনত তেখেতক আগবঢ়াইছোঁ মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত ডিগ্ৰীদাস ছাৰ 8 এপ্ৰিল
আজি ছাৰ, ৰমেশ্বৰ শইকীয়া ছাৰ, শ্ৰদ্ধাৰ নাৰায়ণ বৰা ছাৰ, গোবিন্দ শইকীয়া ছাৰ আৰু সভাত উপবিষ্ট বিভিন্নজন নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সেইবোৰ কৰি সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ প্ৰধান সম্পাদক শ্ৰীযুত অবন চন্দ্ৰ নাথ ডাঙৰীয়া আৰু বিভিন্ন বিষয়ববীয়াসকল, মই অসমত কৈ থৈছোঁ কমি আহিল যদি কেতিয়াবা পাহৰি থাকো, তেওঁলোকে চাহ কৰি মাতিলে আকৌ মানে যেন নীলা জীৱন আকৌ হেৰি কৰা যেন অনুভৱ হয়। গতিকে এই ছাত্ৰসকলক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। আপোনালোকে জানে যে যিকোনো প্ৰাণীয়ে পৃথিৱীত জন্মগ্ৰহণ কৰিয়েই অৱলম্বন নহ'লে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। বেবী হালদাৰৰ নাম আপোনালোকে শুনিছে, ভাৰতৰ প্ৰখ্যাত তেওঁ লিখক, লোকৰ ঘৰত বাচন বৰ্তন ধৰি কাম কৰিছে। এদিন ঠাই সাৰি নিওঁতে কিতাপৰ পাত এটা পৰি থকা দেখি এই পাতটোত তেওঁ পঢ়ি আছিল। আঁতৰৰ পৰা তেওঁৰ ঘৰৰ মালিক নৰেশ কুমাৰে চাই আছিল। চাই থাকি আৰু এদিন লক্ষ্য কৰিলে ঠিক তেনেকৈ সাৰি না জাবৰ ভিতৰত কিবা পালে পঢ়ি চায়। তেতিয়া নৰেশ কুমাৰে মাতি আনি সুধিলে যে তোমাৰ পঢ়িবলৈ ইচ্ছা আছে নেকি? বোলে হয়, মই যদি সুবিধা পঢ়াতেন মই পঢ়িলোহেঁতেন। তেতিয়া সকলো পঢ়াৰ যোগাৰ কৰিলে নৰেশ কুমাৰে। এতিয়া সেই বেবী হালদাৰ ভাৰতৰ প্ৰখ্যাত লিখক। চাণক্য নোহোৱাহেঁতেন চন্দ্ৰগুপ্ত মৌৰ্য সম্ৰাট হ'ব নোৱাৰে। গতিকে প্ৰতিটো ঘটনাৰ আঁৰত এজন ব্যক্তি থাকিব লাগিব, যাৰ সহায়ত তেওঁৰ জীৱনৰ উত্থান পতন যিয়ে নহওক লাগে এটা অৱলম্বন লাগিব। গতিকে এই শিক্ষকসকলৰ আজি যিটো অৱস্থান তেওঁলোকে পাইছে, তেখেতসকলে তেওঁলোকে অনুভৱ কৰিছে বোধ হয় যে এই শিক্ষকসকলেহে তাক আমাৰ সাৰ পানী দিলে আমাৰখিনি কৰিলে। গতিকে আজি এই আমাৰ বিয়লি বয়সত বিয়লি বেলাত তেওঁলোকে আহি আমাক একত্ৰিত কৰি আমাৰ সকলোকে দেখা শুনা কৰি যিটো অনুষ্ঠান পাতিছে, আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যেন আমাৰ 10 বছৰমান আয়ুস যেন বাঢ়ি গ'ল, এনেকুৱা এটা অনুভৱ কৰিলোঁ। যিদিনা আমাৰ 6জন ছাত্ৰই নিমন্ত্ৰণ দিবলৈ গৈছে ঘৰ দুপৰীয়া, মই গা ধুই আহি পেলাই বাৰান্দাতে বহি নাতি গছত লৈ পেলাই কিবা এটা হেৰি কৰি আছো। তেনেকুৱাতে গাড়ীখন ৰাখি সোমাই গৈ তেওঁলোকে বহি চাহ লৈ গৈ সেৱাটো বনাওঁতে ঘূৰি আহিল। বহিবলৈ ভিতৰলৈ গৈ কথা বতৰা পাতিলোঁ, নিমন্ত্ৰণ এটা দিলে। বোলো ঠিক আছে যাম আৰু, অসুবিধা একো নহ'লে, ভগৱানে এতিয়ালৈকে আহিব কোনো অসুবিধা নহৈ কৰি ৰাখিছে আৰু, গতিকে ঠিক আছে যাম। সন্ধিয়া 8টা বজাত মই সদায় পঢ়াৰ টেবুলতে বহোঁ। কেতিয়াবা 2টাও বাজে, কেতিয়াবা 1:30টাও বাজে, এনেকুৱাও হৈ যায় কেতিয়াবা হেৰি থাকিলে। সেইদিনা 7টা বজাত গৈ টেবুলত বহিছোঁ। বহোঁতে কিছুমান শব্দই অথানি পথানি কৰি আছে মোৰ মনত। কেতিয়াবা পৰিবাৰে ৰঙা চাহ একাপ দিলে, সেইটো খাই পেলাই আকৌ মনটোতে ভাবি আছোঁ। তেওঁ ভাবিলে যে মানুহজন কিয় এনেকুৱা, তাৰপৰা মোক কৈ গানে গানে কৈছে আপোনাৰ কিবা হৈছে নেকি? নাই হোৱা নাই, তুমি আঁতৰি যোৱা। আঁতৰি গৈ অকলে ৰুমটোৰে থাকি দেখি যে শব্দৰ সমাৰোহ কিছুমান বেছি হৈ আছে, আহি আছে, গৈ আছে, এনেকুৱা এটা মোৰ মনত পৰি গ'ল যে সেই কাহানী ক্লাছ 8ত এই প্লানটি হ'ল স্কোৱাৰ শিকাওঁতে মই এই প্লানটি হ'ল স্কোৱাৰ শিকোৱা নাছিলোঁ, টুপি থিয়ৰী বুলি শিকাইছিলোঁ। সেই কথাটো মনত পৰিতো আৰু কিছুমান কথা আৰু মনত আহি গ'ল। আহি থাকিলোঁ বোলো ঠিক আছে, তোমালোকে ভাত পানী খাই খোৱা। তেওঁলোকে শুলে। সেই শব্দবিলাক কিন্তু মই যোৱা দি পেলাই আজি লিখি আনিছোঁ। বোলো পাঠ কৰি দিম, ৰাইজে কি শুনে বাৰু, শুনকচোন বাৰু কি হয়, তাকে আপোনাৰ খবৰ ওচৰত মই দাঙি ধৰিব খুজিছোঁ। আপোনালোকে এটা কথা অনুভৱ সকলোৱে কৰে, আমি আজি বয়সত উপনীত হোৱা বুলি মানুহে কয়,
মই নাভাবো মই যে ডেকা হৈ আছো কথা ভাবো নহ'লে জানো এই আটাইতকৈ ডাঙৰ বন্ধু হৈছে সময়, আটাইতকৈ ডাঙৰ শত্ৰু হৈছে সময়, এই বুলি মই ভাবি আছো। এতিয়া অলপ দিনৰ পৰা মোৰ এনেকুৱা হৈছে যে সময় হৈছে মহা অবাধ্য, কথা ক'লেও নামানে, তেনেকুৱা এটা মোৰ ভাৱ। গতিকে জানক সেই কথাখিনিকে মই লিখি আনিছো। নাম দিছো মই আবেলি ৰং। আমি আবেলি মানুহ নহয় জানো? আজি অনুষ্ঠানটোৰ লগত য'ত মাতিছো যিসকল আজি গোট খাই আছে সেই আবেলি বেলিয়াৰ বেলিকাৰ মানুহে, সেইকাৰণে মই নাম দিছো আবেলি ৰং। সময়ৰ জোখলাত বিশ্বৰ আৰোহণ, অহৰনিশে ৰৈ যায় জীৱন খুচিল। কালৰ কৰাল গৰ্ভত এই যাত্ৰা এক অবিৰত যাত্ৰা, অসহায় সম্পূৰ্ণ নিশ্চয় একক মাত্ৰা নিজ লক্ষ্য অভিনীত। আমি এতিয়া এটা নিশ্চয় এক লক্ষ্যত উপনীত হ'বলৈ গৈ আছো, আগবাঢ়ি গৈ আছো। কোনে লৈ গৈ আছে? সেই বৰ্তমান সময়টো। এই সময় খন্তেক জিৰোৱা, মাতৃৰ কোলাত কন্যা শৈশৱৰ বালিঘৰ, ঢকুৱা চুচৰি ফুৰা দৰা কইনাৰ খেল, চেমনীয়াৰ লগত খেলা উতনোৱা ধেমালিৰ পানী চন্দাবোৰ খেপে এবাৰ চাই লওঁ। মই সময় গৈ আছো। সন্ধিয়া জোনাকী নিশা আইতাৰ সাধু কথা, খুন্দনাৰ ভাঙি অহা পুৰণি ব্যঞ্জনাবোৰ আছে নেকি চোতালৰ দুবৰি দৰা? ৰবাচোন তুমি, মই এবাৰ চাই লওঁ। মোক এবাৰ চাবলৈ দিয়া, পাওঁ নেকি তাহানিৰ হাঁহি আৰু কান্দোনেৰে অৱশেষ মোৰ সোণালী ৰূপৰ বেলা, প্ৰেয়সী সোণ আৰু সেউজীয়া সপোনৰ বাস্তৱ টুকুৰা, পদূলিৰ এৰি অহা কেউলি জোপাৰ সেই গহৰা ডালত আজিও থাকিব পাৰে। নৈৰ ৰাতিত খেলা লুকা ভাকু ধৰা গৰু, শতাব্দীৰ উশৃংখল তৰংগ সেই নৈৰ বালিতে। মোৰ ঘৰটো এখন নদীৰ পাৰত। মাতৃৰ অসত্য স্নেহ, দেউতাৰ কৰা নিৰ্দেশনা আৰু সমনীয়াৰ মাজত থকা অনাবিল আনন্দৰ দঠিৰে বন্ধোৱা জীৱন মালিৰা মোৰ উভতি চোৱাৰ অন্তৰৰ পৰা হ'লে মই চাব খুজিছো যে মই জীৱনত কি কি কৰিলো, কি এইদৰে কি হ'বলৈ কি হৈ গৈ আছো, এইটো মোৰ জনাৰ আবেগ মোৰ এতিয়া অনুভৱ হৈছে। এই সময় খন্তেক জিৰোৱা, হেমন্তৰ উৰুঙা আবেলি, বাৰ্ধক্যই পূজা কৰা জীৱনৰ পলদণ্ডবোৰ হয়তো থাকিব পাৰে। পথৰ দাঁতিত পৰি পূজা কৰি নিশা চাই লওঁ প্ৰাণ ভৰি, সতৃষ্ণ নয়নে লক্ষ্যস্থান দিয়া শুনিছে কাষত। এতিয়া আমি লক্ষ্যস্থান পোৱাৰ প্ৰায় ওচৰ চাপিছো। গতিকে সেইকাৰণে মই সময়ত আহ্বান কৰি আছো যে খন্তেক ৰোৱাচোন, মই চাই যাওঁ, কিন্তু নৰয়। মই এনেকুৱা লাগিছে যে সময় ইমান অপাইছনে, ইমান মই নোট কৰি আছো যে মই একবাৰ চাই লওঁ মোৰ জীৱনৰ আবেলি বেলা কি হৈছিলে, মই কি কৰিছিলো। মই জন্ম হওঁতে কান্দিছিলো আৰু পৃথিৱীখনে হাঁহিছিল যে এজন প্ৰাণী জন্ম হ'ল। আৰু যেতিয়া মই শেষ অৱস্থাত আহি যেতিয়া এই পৃথিৱীৰ পৰা যাম, তেতিয়া মোৰ আত্মাই হাঁহিব যে মই পৰিত্ৰাণ পালো। আমি এনেকুৱাকে জীয়াই থাকিব লাগিব যাতে পৃথিৱীখনে তেতিয়া কান্দে। এইটো কৰিবলৈ আমি প্ৰয়াস কৰিব লাগে। এইটো সকলোৰে মই অনুৰোধ জনাইছো। আমাৰ ছাত্ৰসকলে আজি এই অনুষ্ঠান যি পাতিছে তাতো উদ্দেশ্য মহান এইটোৱেই। গতিকে মই এইখিনিকে কৈ আপোনালোকৰ ওচৰত বিদায় মাগিছো। ধন্যবাদ। যিসকল ছাত্ৰই আজি আমাৰ ইয়াতে মাতি আনি সুন্দৰকৈ সন্মান যাচিছে, শ্ৰদ্ধা জনাইছে, এইসকল ছাত্ৰক আমি পঢ়াবলৈ পোৱাটো আমাৰ বাবে কিয়নো শিক্ষক আৰু ছাত্ৰৰ যিটো সমন্বয়, সেই সমন্বয়টো ছাত্ৰসকলে অনুধাৱন কৰিব পাৰিছে আৰু সেইকাৰণে আজি হয়তো এই অনুষ্ঠানৰ আয়োজন। তেওঁলোকে এইবাৰে প্ৰথম নহয়, আগতো এবাৰ এওঁলোকে পাতিছে। ৯৮ বৰ্ষৰ ছাত্ৰসকলে আগতো এবাৰ পাতিছে। তেওঁলোকে তেতিয়াও বৰ সুন্দৰকৈ অনুষ্ঠান ভাগ, এইবাৰ অৱশ্যে আমাৰ চৰকাৰী বালক বিদ্যালয়ৰ অডিটৰিয়ামতে পতা হৈছিলে আৰু বৰ সুন্দৰকৈ পাতিছিলে আৰু সেইবাৰো বৰ ভাল লাগিছিল। আৰু আমি সেইকাৰণে ভাবোঁ যে এনেধৰণৰ ছাত্ৰবিলাকক পঢ়াবলৈ পোৱাটোৱে আমি অতি সৌভাগ্যৱান বুলি ভাবিব পাৰোঁ। কিয়নো আজিৰ সময়ত কিন্তু এনে ছাত্ৰ পাবলৈ নাই, যিটো আচলতে সঁচা বুলি মই ভাবোঁ। মই মোৰ ব্যক্তিগতভাৱে বৰ্তমান সময়ত কিন্তু এনেকুৱা ছাত্ৰ পাবলৈ নাই, যিসকল ছাত্ৰই আজি এনেধৰণৰ অনুষ্ঠান পাতি আমাক কৃতাৰ্থ কৰিলে, আমাক মনত পেলালে। আমি সঁচাকৈয়ে আজি মই কৃতাৰ্থ।
মই এটা সৰু উদাহৰণ কওঁ। আজি 2-3 মাহমানৰ আগত মোৰ ঘৰত কোনো নাছিলে, মই একেবাৰে অকলে আছিলো। মোৰো আজি এখেতৰ যেনেকুৱা হ'ল, মোৰো তেনেকুৱা হয়। মাজে মাজে মোৰ হাৰ্টবিটটো বেছিকে মাৰে, গাটো বহুত বেয়া লাগে, আৰু শুই দিলে মই ভাল পাই যাওঁ। 5 মিনিট 10 মিনিট শুই দিলে ভাল লাগি যায়। কিন্তু সেইদিনা মোৰ এনেকুৱা হৈছে, গা একেবাৰে ভাল নহয়, যে মোৰ লগত নাইও কোনো, কি কৰিম? মোৰ এজন ছাত্ৰলৈ মই ফোন কৰিলোঁ। তেওঁৰ নাম উৎপল মজুমদাৰ। তেওঁ বৰ্তমান 12 হস্পিটেলত কৰ্মৰত। ফোন কৰিলোঁ, সি মোক সুধিলে যে বাইদেউ গা কেনেকুৱা, ভালে আছেনে? মই বোলো নাই উৎপল, মোৰ গাটো বৰ বেয়া। কি হৈছে? মোৰ অলপ এনেকুৱা কথা। ঠিক আছে, মই কালি ৰাতিপুৱা 8:30 বজাত গৈ আছো। ধুনীয়াকে চিৰিজ লৈ ৰাতিপুৱাই সি চব গোটাই মেলি হাতত লৈ আহি 8:30 মই গেটেই খোলা নাই। গা বেয়া কাৰণে উঠি যাবলৈ ভয় লাগে, পটকে গেট খোলা নাই। তাৰপিছত সি আহি আকৌ ফোন কৰিছে, মই কৈছো মই গৈ আছো ৰবা। গেট খুলি দিলো, আহি ধুনীয়াকে সি মোৰ ব্লাড লৈ গ'ল, নি একে সমস্তখিনি গোটেই কলেষ্ট্ৰলৰ পৰা আৰম্ভ কৰি ব্লাড চুগাৰৰ পৰা আৰম্ভ কৰি যিখিনি কৰিব লাগে গোটেইখিনি সি টেষ্ট কৰি মোলৈ হোৱাটছআপত আকৌ পঠাই দিছে। আজিৰ সময়ত এনেকুৱা ষ্টুডেণ্ট আছেনে বাৰু? সঁচাকৈয়ে এনেকুৱা ধৰণৰ ষ্টুডেণ্ট পাবলৈ বিৰল। আমাৰ ষ্টুডেণ্টখিনিয়ে আমাক সঁচাকৈয়ে, আমাৰ ছাত্ৰখিনিয়ে আমাক সঁচাকৈয়ে বহুত আন্তৰিকতাৰে ভাল পায়, আৰু আমিও ঠিক সেই আন্তৰিকতাৰে তেওঁলোকক লৈছিলোঁ, আৰু সেইকাৰণে পঢ়াইছিলোঁ, আন্তৰিকতাৰে তেওঁলোকক আদৰি লৈছিলোঁ, তেওঁলোকৰ অন্তৰত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ, আৰু সেইকাৰণে হয়তো আজি তেওঁলোকৰ অন্তৰত আমি আজি স্থান ল'ব পাৰিছোঁ। যি স্থান আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ, বা আমি কেতিয়াও এনেকুৱা স্থান এটা বেলেগত পাব নোৱাৰোঁ। য'তেই যাওঁ ল'ৰা যায় ক'বৰ নিচিনা, য'তেই যাওঁ ত'তেই আমাৰ ষ্টুডেণ্ট পাওঁ, ভাল লাগে। সেইকাৰণে বৰ সুন্দৰকৈ ওচৰ চাপি আহি মাত দিয়ে। অকল ওপৰতেই নহয়, ডক্টৰ ইঞ্জিনিয়াৰ বুলিয়েই নহয়, সকলো ক্ষেত্ৰতেই আমাৰ ছাত্ৰ আছে, সকলো কৰ্মক্ষেত্ৰতেই আমাৰ ছাত্ৰ আছে। গতিকে আমি সকলো ক্ষেত্ৰতেই তেওঁলোকৰ পৰা সহায় পাওঁ। মই সিদিনা গেছ চেম্বাৰত গৈছো, গিৰিণ বুলিয়ে এজন ছাত্ৰ আছিলে, সি মোক দেখি উঠি আহি লগে লগে মোৰ কামটো কৰি দিছে। তাৰমানে মই তাত লাইন ধৰি ৰৈ থাকিব লগা হোৱা নাই। কিমান ভাল লাগে। জয়ন্ত বৰুৱা ছাৰৰ তালৈ যাওঁ চকু দেখুৱাবলৈ, তাত সত্য বুলি এজন ডাক্তৰ আছে, আমাৰ ষ্টুডেণ্ট 94 বেটছৰ। সি গৈ পোৱাৰ লগে লগে যিমান পেচেণ্ট নাথাকক লগে লগে মাতি নিয়ে ভিতৰলৈ, মাতি নি চাই ধুনীয়াকে, কোনো দিন ভিজিট নলয়। বেয়া লাগে সেইকাৰণেহে, আচলতে বহুত বেয়া পায়। কোনো কাৰণত বাইদেউ এইটো কাম নকৰিব। মৃন্ময় হাজৰিকা মোৰ ঘৰৰ কাষৰে, সি সদায় চাই। মই কওঁ তুমি সদায় নোলোৱাকে থাকিবা নেকি? নহয় বাইদেউ, আপুনি এইটো দিলে মই বেয়া পাম। এনেকুৱা হয় তাৰমানে আমি আমাৰ ষ্টুডেণ্টৰ অন্তৰত কিমান গভীৰভাৱে সোমাব পাৰিছো, সেইটো আমাৰ কাৰণে ডাঙৰ কথা। ভাল পাওঁ তেওঁলোকৰ মুখবিলাক সদায় মনত থাকে, য'ত নাথাকক আমি মুখ দেখিলে চিনি পাওঁ আমাৰ ষ্টুডেণ্ট বুলি। নামবিলাক কেতিয়াবা পাহৰি যাওঁ, সেইটো সাধাৰণ কথা বাৰু। হাজাৰ হাজাৰ ল'ৰা আমাৰ হেৰিতেই ওলাই গৈছে, গতিকে নামবোৰ পাহৰিব পাৰোঁ, কিন্তু মুখবিলাক কেতিয়াও নেপাহৰোঁ। য'তেই নাথাকো বা য'তেই নেপাওঁ তাতেই তেওঁলোকক আমি চিনি পাওঁ। এইখন হৈছে আমাৰ সৌভাগ্য। আমি ক'ব লাগিব যে আমি শান্তিৰে কৰিব পাৰিম, শান্তিৰে যাব পাৰিম, যে আমি এনেকুৱা এটা অনুষ্ঠানত চাকৰি কৰিলোঁ, এনেকুৱা আমাৰ কিছুমান ছাত্ৰ পালোঁ। আমাৰ হৃদয়ত সদায় স্থান পাব এইসকল ছাত্ৰই, আৰু সদায় তেওঁলোকে এনেধৰণে আগবাঢ়ি যাওক। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰত্যেকে একোজন মানৱ সম্পদ, তেওঁলোকে নিজক লৈ ব্যস্ত, সংসাৰক লৈ ব্যস্ত, তাৰ মাজতো তেওঁলোকে আমাক পাহৰি যোৱা নাই। এইটো আমাৰ বাবে বহুত ডাঙৰ কথা। ইয়াকে কৈ আগলৈও যাতে তেওঁলোকে এনেধৰণে ভাল কামবিলাক কৰি যাব পাৰে, সমাজৰ কাম কৰিব পাৰে, তাৰ বাবে আশীৰ্বাদ থাকিল তেওঁলোকলৈ, শিক্ষাগুৰু হিচাপে আশীৰ্বাদ থাকিল, আৰু সদায় আগবাঢ়ি যাওক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
গুৰুসকল উপস্থিত অভিভাৱক তথা ৯৭ বৰ্ষৰ ছাত্ৰসকল, প্ৰথমতে মই শ্ৰদ্ধাঞ্জলি জনোৱা ছাৰসকলক মোৰ প্ৰণিপাত যাচিছোঁ। এই ছাৰসকলৰ কথা মই কি বুলি প্ৰকাশ কৰি মই ভাবিব পৰা নাই। বিমল বৰা ছাৰ হওক, জামান ছাৰ, এয়া মোৰ মনত এই ছাৰসকল দেৱতুল্য। কবিৰ শৰ্মা ছাৰৰ যেতিয়া মই ছাৰহঁতৰে ইমান কথা শিকিলোঁ, জুবেল হওক ছাৰ, এই ছাৰসকলে মোক ইমান মৰম কৰিছে। জেঠুবাইদেউৰ কথাটো ক'বই নালাগে, জেঠুবাইদেউ মোৰ ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিছিলে। আৰু আমাৰ ভাৰতনাথ ছাৰ, আমাৰ অনিল শৰ্মা ছাৰ, ছোৱালীকে মাতে ছাৰসকলে। মই এই ছাৰসকলৰ কথা কি বুলি কম মই ভাবি পোৱা নাই। আজি মই এই অনুষ্ঠানটোলৈ আহি ছাৰসকলক, মাধৱ শৰ্মা ছাৰ ইমানেই বেছি মৰম কৰিছিলে। ছাৰসকলে মোক নিজৰ ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিছিলে। কলিগ সহপাঠী হিচাপে কলিগ হিচাপে ব্যৱহাৰ কৰা নাছিলে। ছাৰসকলে মোক তেওঁলোকৰ ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিছিলে। আৰু মোৰ এই ৯৭ বৰ্ষৰ ছোৱালীক প্ৰণিপাত জনাইছা, তাৰ বাবে তোমালোক সকলোলৈকে মোৰ অশেষ ধন্যবাদ। এনেকৈ তোমালোকে আগলৈকো আগুৱাই যোৱা, এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি আছে। ধন্যবাদ। পিছতে আমি এই প্ৰগ্ৰাম অনুষ্ঠান জয় জয়তে মই ইয়াত উপস্থিত আমাৰ শ্ৰদ্ধাৰ ছাৰসকল আৰু উপস্থিত সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ পাই মই সঁচাই নিজকে ধন্য মানিছোঁ। জীৱনৰ বিয়লি বেলাত এইদৰে নিজৰ ছাত্ৰসকলে আমাক মনত পেলাই এইদৰে মাতি আনি এইদৰে শ্ৰদ্ধা নিবেদন কৰাটো সঁচাকৈয়ে আমাৰ জীৱনৰ কাৰণে আমাৰ মনৰ মণিকোঠাত সদায় সজীৱ হৈ যিকেইটা দিন জীৱনত জীয়াই থাকোঁ আৰু গোটেইকেইটা দিনতে সজীৱ হৈ থাকিব। আৰু সেইকাৰণে 1997 বেটছৰ সকলোখিনি ছাত্ৰক যিসকলে ইমান কষ্ট কৰি ইমান সুন্দৰভাৱে আজি এই মিটিংখন পাতিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, তাৰ কাৰণে তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ আশীৰ্বাদ জনাইছোঁ। তেওঁলোক সদায় জীৱনৰ পথত আগুৱাই যাওক। এইদৰে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ যিটো মধুৰ সম্পৰ্ক, এই সম্পৰ্ক যাতে সদায় তেওঁলোকে জীয়াই ৰাখে, তাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ। আৰু মই জানো এই সকলো ছাত্ৰ সদায় এইদৰে শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ যি মনত আৱেগ আছে, এইদৰে তেওঁলোকে সদায় প্ৰকাশ কৰিব। আৰু এই অনুষ্ঠানৰ যোগেদি মই আজি ইয়াত যিসকল আমাৰ প্ৰয়াত শিক্ষাগুৰু ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, মই তেখেতসকলক পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এইখিনিতে মই ক'ব খোজোঁ যে মোৰ ব্যক্তিগতভাৱে মই বৰ আৱেগিক হৈ পৰিছোঁ ইয়াত উপস্থিত থাকি। কাৰণ 1997 বেটছত মোৰ ছোৱালীজনীও মেট্ৰিক দিছিলে, কিন্তু দুৰ্ভাগ্যৱশত তাইক মই হেৰুৱালোঁ অতি সোনকালে। 21 বছৰ বয়সতে তাইক মই হেৰুৱালোঁ, যেতিয়া তাই বেংগলোৰত বায়'টেকনলজি তাই লাষ্ট ইয়েৰত পঢ়ি আছিল। এটা আকস্মিক দুৰ্ঘটনাত তাই গুচি গ'ল এই পৃথিৱীৰ পৰা, আৰু সেইকাৰণে মোক বেছি আৱেগিক হৈ পৰি গৈছে। মই 1997 বেটছক মোৰ আন্তৰিক আশীৰ্বাদ যাচিছোঁ। এইদৰে যাতে সদায় তেওঁলোকে শিক্ষক আৰু ছাত্ৰৰ যিটো মধুৰ সম্পৰ্ক জীয়াই ৰাখক আৰু তেওঁলোক জীৱনত আগুৱাই যাওক। শ্ৰদ্ধাৰ ৰণু বাইদেৱে আমাক খুব এটা সুন্দৰ আমাক যি মৰম চেনেহ বিলালে, আমি সদায় মনত ৰাখিম। তেখেতৰ প্ৰতি আমাৰ সদায় ভক্তি আছে। আৰু তেখেতৰ ছোৱালী আমাৰো লগৰ আছিলে, লোপা। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৭ বৰ্ষৰ ছাত্ৰসকলে গঠন কৰা NGD ৯৭ হেল্পিং হেণ্ডৰ
আজিৰ একাজনী অনুষ্ঠানৰ একাজনী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সভাপতিত্ব কৰা ডিগ্ৰী ছাৰৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীবৃন্দ শ্ৰদ্ধাৰ প্ৰয়াত শিক্ষাগুৰুসকল আনে নোযোৱাৰ বাবে ছোৱালীজনী যিসকলে গানৰ লগত সম্পৰ্ক আছে সেইসকলে হয়তো গানটো গম পাব। মোৰ আজি মনলৈ আহিছে আমি নোযোৱাৰ বাবে আমাৰ ল'ৰাখিনি আজি যিটো অনুষ্ঠান আৰম্ভ কৰিছে, আজি যিটো অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানটি আমি নকৰা কাম, আন সাধাৰণতে নকৰা কিছুমান কাম তেওঁলোকে কৰিছে। গতিকে আচৰিত হ'ব, আজি 1 মাহৰ আগতে মোলৈ দুটামান মেছেজ আহিছিলে। আকাশ উজ্জ্বল বিদুল আননোন নম্বৰ কাৰণে মই ধৰাও নাছিলোঁ, কিন্তু পিছত ধৰিলোঁ। ধৰাৰ পিছত তেওঁলোকে যেতিয়া ক'লে কোনো আছে শিৱসাগৰ বাৰু পুলিচৰ চাকৰি আৰু বাকী যিবিলাকৰ নাম ক'লে অশোক কৃষ্ণ ডাক্তৰ, যাৰ নিজৰ ল'ৰা ছোৱালী জন্মদিনতো উপস্থিত থাকিব নোৱাৰে, সেইসকলে কি কৰিছে শুনক। আমাৰ বিদ্যালয়ৰ এই আজি সন্মুখত যিসকল আমি মাল্য প্ৰদান কৰিলোঁ, এই প্ৰয়াত মহান শিক্ষা শিক্ষাগুৰুসকলৰ ঘৰ বিচাৰি, এড্ৰেছ বিচাৰি, ফোন নম্বৰ বিচাৰি হাবাথুৰি ঠাই দিছে। আজি এই ধামখনীয়া পৃথিৱীখনত, এই সমস্যাবহুল পৃথিৱীখনত যি নিজৰ কাম কৰিবলৈ সময় নাপায়, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, নিজৰ চাকৰিৰ কাৰণে সময় উলিয়াব নোৱাৰে, সেইসকল ছাত্ৰই কি কৰিছে, গাঁৱে গাঁৱে ঘৰে ঘৰে, আপুনি গম পাইছে আমাৰ ৰত্নেশ্বৰ ভূঞা ছাৰৰ ঘৰ এই মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে, তাহাত গৈ বিচাৰি তেওঁলোকৰ মানুহ মাতি আনিছেগৈ। প্ৰত্যেকৰে ঘৰে ঘৰে গৈ এটা কথা ভাল লাগিল, মই সেই কথাটো আজি ক'বলৈ পাই মোৰ নিজৰ গৌৰৱ লাগিছে। উজ্জ্বলক মই বিদুলক ক'লোঁ মই যে মোৰ ঘৰটো উলিয়াবলৈ অকণমান দিগদাৰ, তোমালোকে নালাগে যাব দিয়া, তোমালোকে মোক মেছেজটো দিলা হৈ গ'ল, আৰু যদি পাৰা চিঠিখন নিমন্ত্ৰণী পত্ৰখন মোক এই মেছেজতে দি দিবা। সি ক'লে নহয় দিয়ক ছাৰ, সিহঁতে আমি অকণ কষ্ট কৰোঁ, সেইকণ কষ্ট কৰিব নোৱাৰিলে আমি কি হ'ব। সেই কথাটো যেতিয়া কৈছে মোৰ মনটো ভাল লাগিছে। কিহৰ কাৰণে যে আজিও এনেকুৱা দিনতো এনেকুৱা ছাত্ৰ আছেনে যে যি আজি 35 বছৰ আগতে, 28 বছৰৰ আগত তেওঁলোকে 5ম শ্ৰেণীত 93 মানত তেওঁলোকে 91 মানত তেওঁলোকে সেই স্কুলত পঢ়িবলৈ গৈছিল, আৰু তেতিয়া আমি তেওঁলোকক পঢ়াইছিলোঁ। আৰু আমাৰ এইসকল ছাৰ যিসকল আজি আমাৰ মাজত নাই, সেইসকল ছাৰে পঢ়াইছিল, সেইসকল ছাৰক বিচাৰি বিচাৰি গৈ আমি তেওঁলোকক সন্মান যাচিছে, শ্ৰদ্ধা যাচিছে। আজি হয়তো পৃথিৱীত এই ধৰণৰ কামবিলাক খুব কমি গৈছে। আজি অমূল্যবোধ নাইকিয়া হৈ গৈছে। সেই দিনত আজি এই কৰা কামটো, এই 97 বেটছে কৰা কামটো এটা আনে নকৰা কাম হৈছে। গতিকে এইটো এটা মেছেজ যাব লাগে, এটা বাৰ্তা যাব লাগে পৃথিৱীলৈ যে এতিয়াও এনেকুৱাবিলাক আমাৰ অমূল্যবোধ আছে। গতিকে মই ভাবোঁ এই 97 বেটছৰ আজি এই কথাটো আমাৰ মিডিয়াৰ জৰিয়তে, গণমাধ্যমৰ জৰিয়তে আমাৰ সমাজলৈ যাব লাগে, বাহিৰলৈ যাব লাগে, যাতে আনবিলাকে আমাৰ 97ৰ উপৰি বাকীবিলাকে যাতে কৰে, তেওঁলোকক দেখি বাকী অন্য স্কুলবিলাকে কৰে, নগাঁও অন্য স্কুলে কৰে, নগাঁৱত দেখি পেলাই অসমৰ বাকী জিলাবিলাকে কৰে, অসমৰ সকলোবিলাকে কৰে, অসমত দেখি ভাৰতে কৰে, ভাৰতত দেখি পৃথিৱীহে কৰে। এইটো এটা আনে নকৰা কাম বুলি মই ভাবিছোঁ, এইটো ব্যক্তিগত। আৰু এই কথাটো আমাৰ ইয়াতে দুজন বক্তাই এই কথাটো অলপ উল্লেখো কৰি গৈছে, মই খুব ভাল লাগিছিলে। এইখিনি মই ছাত্ৰসকলে, আমাৰ অন্য স্কুলৰ ছাত্ৰও নকৰা নহয়, কিন্তু আমাৰ স্কুলৰ ছাত্ৰসকলে ভিতৰি কিমান কাম কৰি থাকে আমি দুই এটা কথা কেতিয়াবা গম পাওঁ। আজি কেইদিনমানৰ আগতে আমাৰ বিমল বৰা ছাৰৰ এখন স্মৃতি চাৰণৰ সভা হৈছিল। সেই সভাতে এটা কথা শুনি মই বহুত ক'বলৈ ভাল পাওঁ কথাটো, গতিকে মই সেই কথাটো ক'বলৈ ভাল পাইছোঁ যে ছাৰ যেতিয়া ভালেমান দিন নাৰ্ছিং হোমত পঢ়ি আছিলে, আপোনালোকে জানে আজিকালি নাৰ্ছিং হোমত
ইমান খৰচ পৰিয়ালে কিছুমানে হয়তো বিয়েৰ কৰিব নোৱাৰা হৈ যায়, কিছুমানে পাৰে, পঢ়াবিলাকেও হয়তো অসুবিধাত পৰে। কিন্তু যেতিয়া সেইদিনাখন সভাতে এজন বক্তাই এই কথাটো উল্লেখ কৰিলে যে এই সমস্ত খৰচ আমাৰ এজন ছাত্ৰই ব্যয় কৰিছে, এই কথাটো শুনি আমি ইমান ভাল লাগিলে যে আমাৰ কিবা এটা হ'লে, আমাৰ শিক্ষক সমাজৰ যদি কিবা এটা হয়, আজি যদি এই আমাৰ এই ধৰণৰ ছাত্ৰসকল গোটেই অসমত থাকে, গোটেই ভাৰতত থাকে, আমাৰ কেতিয়াও এই পৃথিৱীখন অসুন্দৰ হ'ব নোৱাৰে, সুন্দৰ হ'বই। সুন্দৰ হোৱাৰ সম্পূৰ্ণ সুবিধা আছে। গতিকে এইবিলাক ছাত্ৰ যদি আমাৰ সমাজত থাকে, এনেকুৱা ধৰণৰ ছাত্ৰ যদি আমাৰ সমাজত থাকে, সমাজখন সদায় ভাল হ'বই। দুষ্কৃতিকে কিবা কিবি কৰিব পাৰে, কিন্তু এই সকলো ছাত্ৰৰ কাৰণে আমাৰ সমাজখন সদায় ভালৰ কাললৈ আহিব। এইখিনিতে মই আমাৰ ছাত্ৰসকলক এটা কথা কওঁ যে এই অনুষ্ঠানটোৰ নিচিনাকৈ প্ৰতি বছৰে বছৰে যদি এটা অনুষ্ঠান পাতে আৰু এই ধৰণে যদি আমাৰ সেই বয়াতসকলক বা আমাৰ যিসকল ৰিটায়াৰ্ড হৈ ঘৰত থাকে, কাৰোবাৰ হয়তো অসুস্থ অৱস্থাত, ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ মুক্তিয়া ছাৰ অসুস্থ হৈ শয্যাগত হৈ আছে, আমাৰ উমামেধি ছাৰ শয্যাগত হৈ আছে, হয়তো আপোনালোকক চিনি নাপাব। এই ধৰণৰ শয্যাগত হৈ থকা শিক্ষাগুৰুসকলক যদি আমি এদিন দেখা কৰিব পাৰোঁ, এবাৰ যদি মাত দিব পাৰোঁ, চিকিৎসাৰ ক্ষেত্ৰত যদি আমি কিবা এটা বাট দেখুৱাই দিব পাৰোঁ, আৰ্থিকভাৱে যদি কিবা সামান্যভাৱে সহায় কৰিব পাৰোঁ, সেইটো কিন্তু বহুত ডাঙৰ উপকাৰ কৰা হ'ব। গতিকে এই ধৰণৰ কামবিলাক লগতে আমাৰ এই ছাত্ৰসকলৰ পৰিয়ালৰ বহুতো ছাত্ৰ হয়তো সকলো সমান নহয়, তেওঁলোকৰো কিবা অসুবিধা হৈ থাকিব পাৰে, দেউতাক মাকৰ অসুবিধা হৈ থাকিব পাৰে, সেই সকলোকো যাতে চিকিৎসাৰ বাটটো দেখুৱাই দিলেও বহুতখিনি হয়। আজি চাওকচোন ধৰা আমাৰ এজন সদস্য, আমাৰ সদস্য এই ল'ৰাজন ইয়াতে যিটো অৱস্থা মই ক'ব নালাগে, আজি ছাত্ৰজন থকাৰ কাৰণে তেওঁ মৃত্যুৰ দুৱাৰতলিৰ পৰা ঘূৰি আহিলে। আমি কৈছোঁ যে জমৰ দুৱাৰ দেখি আহিলে মানুহজনে। আজি যদি তেখেতক আমি যদি ধৰি বান্ধি যদি হস্পিটেললৈ লৈ গ'লোহেঁতেন, নিশ্চয় দেৰি হ'লহেঁতেন আৰু আজিৰ পৰা আমাৰ মাজত বিদায় মাগিলেহেঁতেন। গতিকে চাওক, ছাত্ৰসকল যদি ভাল হয় আমি ভাল। এইখিনি আৰু এটা কথা মোৰ মনত পৰিছে, জামান ছাৰলৈ মই শ্ৰদ্ধা জনাইছোঁ। ছাৰে এদিন আমাৰ বিদ্যালয়ে এখন সভাত কৈছিলে যে আমাৰ ছাত্ৰসকল ভাল কাৰণে আমি ভাল শিক্ষাগুৰু বা আমি ভাল শিক্ষক হিচাপে নাম পাইছোঁ বা আমাক সমাজে সন্মান কৰিছে। ছাত্ৰসকল ভাল কাৰণে, আমাৰ ছাত্ৰসকল ভাল, সেইকাৰণেহে আমি আজি এই সন্মানটো পাইছোঁ। আৰু এটা কথা মই ক'বলৈ থাকি গ'ল, জামান ছাৰ যেতিয়া গুৱাহাটীত চিকিৎসাধীন হৈ আছিলে, সেইখিনি সময়তে আমাৰ চাইফুল ইছলাম আছে, সেইকাৰণে কৈছোঁ মই, চাইফুল ইছলামে এটা খবৰ দিছিলে যে জামান ছাৰ অসুস্থ হৈ আছে, হস্পিটেলত আছে, GMCত আছিলে। তেতিয়া মই এটা ফেচবুকত ছাৰৰ গৈ পেলাই এটা সৰুকৈ এটা আপডেট দিছিলোঁ। তেতিয়া কেইবাজনো ছাত্ৰই মোক সুধিছিলে ছাৰ কি হৈছে বুলি। মই ক'লো যে মই একো নাজানো, খালি ছাৰৰ এনেকুৱা হৈছে বুলি মই গম পাইছোঁ, মই যিমানখিনি পাৰোঁ খবৰ লৈ মই তোমালোকক জনাম। পিছত মই গম পালোঁ নামু দাস বুলি এজন আমাৰ নগাঁৱৰ উঠি অহা যুৱ ব্যৱসায়ী বা সমাজকৰ্মী, নামৰ পৰা মই গম পালোঁ আমাৰ ছাত্ৰ কেইবাজনো, নাম কোৱা নাই, কেইবাজনো ছাত্ৰই উদয় বস্তুটো আছে নেকি মই অনুমানহে কৰিছোঁ, কেইবাজনো ছাত্ৰই ছাৰক গুৱাহাটী মেডিকেলৰ পৰা সম্পূৰ্ণ সুবিধা ছাৰক ঘৰতে দি আমি আৰ্থিকভাৱে যি দৰকাৰ হয় সকলোখিনি তেওঁলোকে সুবিধা কৰি কোনো অসুবিধা নোহোৱাকৈ শেষৰ দিনকেইটা তেওঁলোকে চাব। তেওঁলোকে নিজে যায়, নিজে পইচা পাতি টেষ্ট দিব লগা হৈছে, তেওঁলোকে পৰিয়ালৰ মানুহৰ লগত একো কথা পতা খালি মানুহ লৈ গৈছে, টেষ্ট লৈ গৈছে, তাতেই দিছে। আমি মানুহে কোৱা মতে হস্পিটেলৰ গুৱাহাটী মেডিকেলৰ পৰা বেড লৈ গৈ ছাৰৰ ঘৰত দিছে। যিখন বেড ঘৰত হয়তো পোৱা নাযায়, কিনিব লাগিব, মেডিকেলৰ পৰা সেইখন যোগান ধৰাইছে তেওঁলোকে। গতিকে এনেকুৱা ছাত্ৰ থাকিলে আমি সদায় ওলাই ক'ব পাৰিম যে আজি সমাজখন সদায় ভালে থাকিব আৰু আমি কোনোদিন বেয়া হৈ নাযাওঁ। এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। মই ক'লে কথাখিনি কিবা উল্টা পুল্টা ক'ব লাগে এটা কওঁগৈ এটা। এই কবিতা এটা আছিলে
কবিতাটো আমাৰ বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ পাপু কলিতা বুলি ভাল সংস্কৃতিমান ল'ৰা সি পাপু কলিতা আমাৰ 2015 বৰ্ষত যেতিয়া 150 বছৰীয়া অনুষ্ঠান পাতিছিল সেই উৎসৱত জড়িত আছিল আৰু সি এই কবিতাটো লিখিছিল। এই কবিতাটোত আমাৰ প্ৰত্যেকজন ছাত্ৰৰ আবেগ সোমাই থাকে। এই কবিতাটো পঢ়িলে আমি যেন 3 শতিকাকে চুই জ্ঞানৰ পোহৰ বিলাহি গলা। 3 শতিকাৰ 3টি দিন প্ৰকাশি উঠিল বহু ন পুৰণি চিন। প্ৰভেদবিহীন য'ত উৎসহীন নীলা চোলাটোৰ মাজতে সকলো বিলীন। 17 নৱেম্বৰৰ দিনা আমাৰ বিদ্যালয়ৰ উপজা দিন। 17 নৱেম্বৰৰ পুৱাই পুৱাই 150খন পতাকা উৰুৱাই বহু অতীত গৌৰৱ ফুৰাই গৈ যায় দুনাই দুনাই। 1865 চনৰ পৰা 2025 চনলৈ কমনাকে বৈ লুইতৰ পৰা সাগৰেদি গৈ বিশ্ব দৰবাৰত ৰৈ আজি বহুজনে কয় গভৰ্ণমেণ্ট বইজৰ মই। হে শ্ৰদ্ধাৰ বাবু জন্মেজৰ আজি তোমাৰ কথা সকলোৱে কয়। প্ৰথমজন হেডমাষ্টাৰ যে তুমিয়েই হয়। জামান ছাৰ, বিমল ছাৰ, মাধৱ ছাৰৰ পৰা দীপিকা বাইদেউলৈ ওৰকে নপৰেগৈ। বহুজন মহাগুৰুৰ মহান ত্যাগেৰে আজি গভৰ্ণমেণ্ট বইজ শাখাৰ আমাৰ জীৱন জাতিষ্কাৰ। দেৱকান্ত নৱকান্ত ভবেন্দ্ৰনাথৰ পৰা খগেন মহন্তলৈ, বিনোদ ভাদৰীয়া দীনেশ দাসৰ পৰা ৰকেটৰ ৰূপক শৰ্মালৈ তোমাৰ বাগিচাতে ফুল কটন ফুল তুমিয়েই গঢ়ি দিলা বহু জীৱনৰ মূল। তুমি তপস্যাৰ হিমালয় গভৰ্ণমেণ্ট বইজ আমাৰ গভৰ্ণমেণ্ট বইজ। সবৰে মুখতে আজি তোমাৰে এই নাম। তোমাৰে চৰণেৰে শতকোটি বাৰেক কৰহু প্ৰণাম। শতকোটি বাৰেক কৰহু প্ৰণাম। নমস্কাৰ। বহুত ধুনীয়া ছাৰ। যিমান বিদ্যা দান কৰিবা সিমানেই বাঢ়িব। গতিকে লাষ্টত এটা কথা কওঁ যে তথাপি পিতৰ দুষ্ট দুষ্টা দেৱী সৰস্বতী সন্তুষ্ট জগত চক্ৰম কল্যাণং সচেতন। এই আপোনালোকে আজি যিটো সভা পাতিলে সেই সভাখনত দেখা নাই আগে এনে ছবি দেখা নাই, শুনা নাই আগে এনে সুর শুনা নাই। ফুলে মাতে রোদে মাতে নিবিড় ছায়ায়, শান্তি যেন বৈ যায় বনে নিজৰাই। পোৱা নাই এনে শিহৰণ, পোৱা নাই পোৱা নাই এনে শিহৰণ, পোৱা নাই। সপোনৰে যে ফুল বৰণীয়া যে এই মাটি যে মন মুই যায় মোৰ এই ৰঙে যে মন মুই যায় মোৰ এই ৰঙে যে মোক পাই নাচে যেন মন ভুমুৰাই মোক পাই নাচে যেন মন ভুমুৰাই। We're in the same boat, brother. 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 If you dip one into Ghana, rock the other is the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. If you dip one into Ghana, rock the other is the same boat, brother. আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে। যদি সংঘাত হয় তেনে ধ্বংস হব গৰ্ব আমাৰ প্ৰগতি। আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে। যদি সংঘাত হয় তেনে ধ্বংস হব গৰ্ব আমাৰ প্ৰগতি।
চোৱা তললৈ অৰগৰ পৰা হে মহাপ্ৰভু ইকি শূন্য সাগৰ এই নাও পৃথিৱী সব মানৱ জাতি এই ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল চকু কাৰো কোলা কাৰো নীলা কাৰো পিংগল সেয়েহে আজি তোমাৰ আমাৰ একে আকাশ একে ধৰণী আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হব গৰ্ব আমাৰ প্ৰগতি আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা সাগৰৰে কতনা লহৰ লেখিলো মহা নগৰীতে কতনা বাট হেৰুৱালো মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালো গুপুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ তোমাৰ মৰমে মোৰ দেহ তুলিলে বুকু দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিটি কুকুমে পুৰবি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ দেহ তুলিলে বুকু দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিটি কুকুমে হ'ল পুৰবি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ ফুলে কয় বতাহ লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকি কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা জিৰি এধানি জুৰিটি যে নীলাকৈ পানীৰে ভৰি গ'ল চেগতে যে মৰম নদীতে যে নিজৰ
দিন